হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি আমি বৰ্তমান আজিৰ পৰা মই ভিডিঅ'টো আৰম্ভ কৰিব বিচাৰিছোঁ। আপোনালোকে যেন ভিডিঅ'টো পিছত শেষলৈ চাই থাকক। আমি এতিয়া ক'ত যাই আছোঁ, আমাৰ লগত এজন লগ আছে বন্ধু, মোতকৈ ডাঙৰ দেচোন বয়সত। এয়া চাওক, এই গাইজ এয়া চাওক কি বঢ়িয়া সুন্দৰ পৰিৱেশ, ক'ত আহিছোঁ আমি। হেল্ল' গাইজ, বৰ্তমান আমি ফাৰ্ষ্ট টাইম মই এতিয়া আহি পাইছোঁ কি জেগাত। কিছু জেগাটো আমাৰ পিছত ভিডিঅ' বনাই কেনে কৈ থাকিম বাৰু। আজি ভিডিঅ'টো অলপ শ্বৰ্ট হ'ব, শ্বৰ্ট হয় সেইকাৰণে আপোনালোকে ভিডিঅ'টো চাই থাকক। কেনেকুৱা সুন্দৰ পৰিৱেশ এয়া ক'ত আছোঁ, সেয়া আপোনালোকে এটা চিনেমেটিক শ্বট চাই ল'ব। হেল্ল' গাইজ, এই বৰ্তমান বেলি সানচেট চাবলৈ আহিছিলোঁ আমি গধূলিৰ পৰা আৰু ক'ত আছোঁ আপোনালোকে ধৰিব পৰা নাই বাৰু। পিছত ভিডিঅ'ৰ মাজত কৈ দিম বাৰু ক'ত ক'ত কি হয়। আজি বাৰু ভিডিঅ'টো এইখিনিতে, আমি আৰু বেলেগ এটা জেগাত যাম বাৰু, আপোনালোকক দেখুৱাম। গাইজ, এইজন দাদাজন ক'ৰ পৰা আহিছে আমি তাক সুধিম বাৰু। ইয়াতে কি চাব আহিছে, ক'ৰ পৰা আহিছে দাদা আপুনি? আমি গাঁৱৰ পৰা আহিছোঁ। গাঁৱৰ পৰা, আছামৰ পৰা আহিছে ন? অঁ, এতিয়া আহি কেনে কেনেকুৱা লাগিছে? আজি 2-3 দিন আছে। 2-3 দিন হৈছে। অঁ, ভাল লাগছে নে এইটো পৰিৱেশটো দেখা পাই? এনে দেখা পাই ভাল লাগছে ন? অঁ, ঠিকে আছে। হয় গাইজ, এইটো কি কৰিব খুজি আছে আপোনালোকে চাওক। এইটো মানে জাল মাৰি আছে এই মানুহজন জাল মাৰি কেনে মানে কালি মাছ ধৰিব এইফালে ইয়াতে। মানে কি ক'ম আৰু, কৰ্ণাটকৰ কানাডাবিলাকৰ পূজা বেলেগ বেলেগ, মানে চাই বেলেগ এটা মজা বেলেগ। আপোনালোকে ৰিয়েলত তাত মানে কেমেৰা যেনেকুৱা ৰিয়েলত যেনেকুৱা তেনেকুৱা এতিয়া এইটো বৰ্ড মানে নাও, আমাৰ নাও বুলি নাৱৰ এইটো পেলাই দিব মানে এৰি দিব যায়। এইটো চবতে আপোনালোকে ভিডিঅ'টো লাইক কৰি কষ্ট কৰি ভিডিঅ'টো বনাই আছোঁ। আজিলৈ ভিডিঅ'টো এইখিনিতে, আৰু লাষ্ট ভিডিঅ'ত আমি লগ পাম। আপোনালোকে এই ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ, চাই ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ, আৰু যদি ফেচবুকত